নমস্কাৰ গাইজ वेलकम बैक टू माय चैनल মোৰ কেৰেলা এপিসোডৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম জনাইছো আমি ট্ৰেভেল কৰি আহি পালোহি আজি ত্ৰিবান্দ্ৰম এয়াৰপোৰ্ট আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলো আমি ক'ৰ পৰা আহিছিলো যদি চোৱা নাই তেনেহলে লিংকটো দিয়া আছে গৈ চাব এতিয়া ত্ৰিবান্দ্ৰম এয়াৰপোৰ্টত সোমাই এনেকুৱা লাগিছে একদম কেৰেলা পাই গলো ওয়েলকাম বুলি লিখা আছে ফুল এক্সাইটেড মানে ইমান দূৰ জাৰ্নি কৰি আহি আৰু সোমাই এয়াৰপোৰ্টটো যে বহুত ধুনীয়া বেছি ডাঙৰ এয়াৰপোৰ্ট নহয় ৰাতিপুৱা আহি পাই আমাৰ পুৰা ভোক লাগি আছিল আৰু এয়াৰপোৰ্টৰ সাইডতে তেওঁলোকৰ কেন্টিন আছিল তাতে গৈ আমি সাউথ ইন্ডিয়ান ব্ৰেকফাষ্ট কৰি ললো সাউথ ইন্ডিয়া আহিছো যেতিয়া ইডলি ডোসাটো খাবই লাগিব তো খাই বৈ আমি ওলালো যাবলৈ বৰকালালৈ বৰকালা হৈছে কেৰেলাৰ এখন বিচ টাউন তো ত্ৰিবান্দ্ৰমৰ পৰা তালে 1.5 ঘণ্টাৰ জাৰ্নি হয় বৰকালাৰ নিয়াৰেষ্ট এয়াৰপোৰ্ট ত্ৰিবান্দ্ৰপুৰমে হয় ত্ৰিবান্দ্ৰপুৰমৰ পৰা ইজিলি টেক্সি বাছ এণ্ড ট্ৰেইন পোৱা যায় আমি টেক্সিয়ে চুজ কৰিলোঁ টেক্সি 1300-1400 ভিতৰত আহি যায় যদি কোনোবা সিংগল বা কাপলছ থাকে তেওঁলোকে ট্ৰেইন বা বাছ ল'ব পাৰে Beach sir. Sir, beaches. If beach है, Blackstone beach है, Avinash beach है, ये famous temple है, Lakshman Swami temple है. हाँ. যদি টেক্সি ডিটেইলছ লাগে কমেন্ট কৰি জনাব আৰু তাত মানুহখিনি বহুতে ভাল আৰু জেনুইন আৰু ৰাস্তাটো সব নাযোৱা ইমান ধুনীয়া সৰু সৰু ৰাস্তা নাৰিকল গছ আৰু সাইডত পুৰা বিচ আৰু মই বেছি এক্সাইটেড কাৰণ মই লাইফত ফাৰ্ষ্ট টাইম বিচ এক্সপেৰিয়েন্স কৰিম আগতে কেতিয়াও মই সাগৰ দেখা নাই মানে টিভি আৰু ভিডিঅ'তে দেখিছোঁ তাৰপিছত এঘণ্টা জাৰ্নি কৰাৰ পিছত আমি গৈ পালোঁ আমাৰ থকা জেগাটো যিটো আমি অনলাইনে বুকিং কৰিছিলোঁ তাত সব হোটেলত 12টা বজাৰ পাছতহে চেক ইন হয় গতিকে আমি কমন এৰিয়াতে অলপ দেৰি ৱেইট কৰিলোঁ আৰু তাতে কমন বাথৰুম আছে ইউজ কৰি অলপ ফ্ৰেছ হ'লোঁ আমি এতিয়া পালোহি বৰকালা তো ৰাতিপুৱা একদম হেক্টিক জাৰ্নি আছিলে একদম 6:30-7টা বজাতে ত্ৰিবান্দ্ৰম পাইছিলোঁ তাৰপৰা আহি অলপ গা চা বেয়া লাগিলে এতিয়া আমি এতিয়া অকণমান বিচৰ চাইডত ওলাই যাওঁ ৱাকিং ডিষ্টেঞ্চত কি আছে তাকে চাই আহোঁ হোটেলৰ পৰা তললৈ জাষ্ট খোজকাঢ়ি নামি গ'লেই ব্লেক চেণ্ড বিচখন আছিলে আমি হোটেল অনলাইনে কৰিছিলোঁ তেতিয়া আমি ইমান চোৱা নাই আৰু দেখি মই মানে পূৰা ছাৰপ্ৰাইজ আৰু দেখি পুৰা এক্সাইটেড ইমান ধুনীয়া নহয় ইয়াৰ বালিখিনি খালি ব্লেক কালাৰ কি কাৰণে নাজানো এইটো প্ৰকৃতিৰে সৃষ্টি ব্লু কালাৰ একদম পানীখিনি আৰু ক্ৰাউডো ইমান নাই তেতিয়া এপ্ৰক্স 11টামান বাজিছিলে আৰু মই পুৰা এক্সাইটেড হৈ নামি গ'লোঁ আৰু চেণ্ডেলটো খুলি যাব লাগে ওপৰৱালাৰ কি বিশাল সৃষ্টি মানে নেচাৰৰ ইমান ধুনীয়া এটা ৰূপ দেখি বহুত মজা লাগিলে মই পানীলৈ নামি গৈছোঁ কিন্তু বাৰ বাৰ মোৰ ভয় লাগিছে আৰু পানীখিনিও মোৰ ওচৰত নাহিছে তাৰপিছত মানুহজনকো টানি টুনি লৈ গ'লোঁ ভয় লাগিল কাৰণে মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মানে কি বালিখিনি ভৰিৰ তলৰ পৰা নাইকিয়া হৈ যোৱা নিচিনা লাগে সেইকাৰণে অকণমান ভয় লাগে বাকী বহুত ধুনীয়া লাগিলে তাতে আমি অলপ দেৰি বহিলোঁ আৰু তাৰপিছত আমাৰ হোটেলৰ ৰুমৰ চেক ইনৰ টাইম হৈছিল তো আহি হোটেল পালোহি এইখন হৈছে সোল হোষ্টেল ভাৰ্কালা একদম ব্লেক চেণ্ড বিচৰ নিয়েৰেষ্ট হয় আৰু ৰুমটো বহুত নিট এণ্ড ক্লিন আছিল হোষ্টেল হয় যদিও ইয়াত ফেমিলিৰ কাৰণেও কাপলছৰ কাৰণেও ৰুম আছে ৰুমটো ইমান ধুনীয়া আৰু দৰ্জাখন খুলিলে বাহিৰত এখন ডাঙৰ বেলকনি আছে বেলকনিৰ পৰা যদিও সাগৰ ভিউটো দেখা নাযায় ধুনীয়াকৈ তাৰ চাউণ্ডটো শুনি পোৱা যায় আৰু তাতকৈ ওপৰ ফ্ল'ৰত গ'লে আৰু ধুনীয়াকৈ দেখাও পোৱা যায় আৰু বাথৰুমটো দেখাই দিছোঁ চাফাই আছিলে যদি কোনোবাই আহিব বিচাৰে তেনেহ'লে বুকিং কৰিব পাৰে এইটো বাজেট ফ্ৰেণ্ডলি অপশ্যনো হয় যদি কোনোবা ছ'ল' ট্ৰেভেলাৰ থাকে নহ'লে আপুনি ফ্ৰেণ্ডছৰ লগত ট্ৰেভেল কৰিছে তেনেহ'লে এনেকুৱা অপশ্যনছো আছে তাত অলপ দেৰি ৰেষ্ট কৰি তাৰপিছত আমি ক্লিফৰ ফালে ওলাই আহিলোঁ ৱাকিং ডিষ্টেঞ্চতে আছে 10 মিনিটছমান ৱাক কৰিলে পাই যায় তাৰপিছত আমাৰ বহুত ভোক লাগিছিলে গতিকে আমি খোৱা বোৱা জেগা বিচাৰিলোঁ তাতে বহুত অপশ্যন আছে ৰেষ্টুৰেণ্টছ কেফেজ একদম এগাল ভৰি আছে তথাপি অলপ দেৰি আমি ঘূৰি ফুৰি কোনখন ভাল হ'ব বিচাৰিলোঁ মেক্সিমাম ৰেষ্টুৰেণ্টছ আৰু কেফেজবোৰ ফ্ৰণ্টত বহিলে একদম ধুনীয়াকৈ সাগৰৰ ভিউটো দেখি পোৱা যায় আমি বিচাৰি পালোহি আব্বা ৰেষ্টুৰেণ্ট যিখন মই ইনষ্টাগ্ৰামত দেখিছিলোঁ তেওঁলোকৰ ৰিভিউ বহুত ভাল প্লাছ ইয়াতে মাল্টি কুইজিনছ ফুডো পোৱা যায় ব'লক এতিয়া টেষ্ট কৰি চাওঁ আমি ল'লোঁ ফ্ৰাইড ৰাইচ প্ৰন বিৰিয়ানী আৰু চিকেন খানাটো বহুত টেষ্টি আছিল আৰু বাজেট ফ্ৰেণ্ডলিও হয় ইমান কষ্টলিও নহয়
ৰেষ্টুৰেণ্টখনৰ বেক চাইডে ৰিজৰ্ট এখন আছিল, তাত ষ্টে কৰাৰ অপশ্যন আছে। ক্লিফৰ ওপৰত যোনখিনি মানে ষ্টে অপশ্যন আছে সেইখিনি অলপ প্ৰাইচটো হাই হয়। লাঞ্চ কৰি উঠি আমি ক্লিফৰ ওপৰতে ৰাস্তাৰ চাইডতে থকা মাৰ্কেটত অলপ দেৰি ঘূৰিলোঁ। মাৰ্কেটত ঢেৰ কিবাকিবি বস্তু আছে, ছবিনিয়াৰ্ছ যেনেকৈ বিচ ৱেৰ ড্ৰেছেছ, চেণ্ডেলছ, বেগছ, ঢেৰ অপশ্যন এভেইলেবল আছে, কিন্তু প্ৰাইচটো অলপ বেছি আছিলে তাত। ভাৰ্কালা হৈছে কেৰেলাৰ এখন স্মল বিচ টাউন। মই আগতেও আপোনালোকক কৈছোঁ, ইয়াত আপোনালোকে ধুনীয়া ধুনীয়া বিচ ভিউ প্লাছ কেফেজ আছে আৰু বহুত কিবাকিবি জেগা আছে ফুৰিবলৈ, আৰু এক্টিভিটিছো বহুত আছে, যিখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম। ক্লিফত অলপ টাইম থকাৰ পিছত আমি ভাবিলোঁ এতিয়া বিচলৈ নামি যাওঁ। ক্লিফৰ পৰা ধুনীয়াকৈ ৰাস্তা এনেকৈ বনাই থোৱা আছে ইজিলি বিচত যাব পৰাকৈ। আমি গৈছিলোঁ ডিচেম্বৰ মাহতো তাত মানে আমাৰ ইয়াৰ লগত ৱেডাৰ একদম নিমিলে, পূৰা গৰম আছিলে তাত, 30 to 30 ডিগ্ৰী চেলচিয়াছ, বহুত গৰম আছিলে। এতিয়া ইভিনিং ছানছেট হোৱাৰ টাইম হৈছিল, গতিকে আমি বিচতে অলপ দেৰি ৰখিলোঁ। মানুহে কেনেকৈ ইমান পানীৰ মাজলৈ গৈছে মই বুজি পোৱা নাই, মোৰতো বহুত ভয় লাগিলে। ছানছেট চাবলৈ ৰওঁতে আহি গ'ল বৰষুণ, আৰু বৰষুণ ভাল পাওঁ বুলি যেতিয়া তেতিয়া আহি যাব লাগে নে, আমি দুখ মনে ৰুমলৈ গুচি আহিলোঁ। আৰু ইয়াত বৰষুণটো বেছি দেৰি নাথাকিল। বৰষুণ ৰখাৰ পিছত ইভিনিং 7টামান বজাত আমি আকৌ ৰেডি হৈ ৰুমৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমাৰ হোটেলৰ পৰা একদম ওচৰতে থকা কেফেখনত ফাৰ্ষ্টে খাই ল'লোঁ লাল চাহ, আৰু লাল চাহ নাখালেতো আমাৰ নহ'ব ইভিনিং টাইমত। আকৌ ক্লিফৰ ফালে ওলাই গ'লোঁ, ৰাতিৰ পৰিৱেশটোনো তাত কেনেকুৱা চাবলৈ। হোটেলৰ পৰা ক্লিফলৈ একদম শ্বৰ্টকাট ৰাস্তা আছে, 1/2 কিলোমিটাৰমান ৱাক কৰিলেই পাই যায়। আৰু ক্লিফত এয়া ৰাতিৰ চিনেৰী। ৰাতি দিনতকৈও বেছি ভিৰ হয়, কাৰণ ৰাতি ৱেডাৰটো অলপ মানে ঠাণ্ডা হৈ যায়। আমিও অলপ তাতে ফুৰিলোঁ। ৰাতি হ'লে চবফালে লাইটিং আৰু সাগৰৰ ধুনীয়া ধুনীয়া বতাহ, মানে ভাইবটো বহুত মজা লাগে। মাৰ্কেট ঘূৰি ঘূৰি মজা গ্লাছ এখন পালোঁ। ইমান ধুনীয়া গ্লাছখন, একো দেখি নাপাওঁ। এই মাছবোৰ যে শ্ব'কেছত সজাই থৈছে, এইবোৰ মানে দিনত সাগৰত ধৰা মাছ, আৰু এনেকৈ ৰাতি ডিছপ্লেত লগাই দিয়ে, যদি কোনোবাই চইচ কৰি ইয়াৰ পৰা তেওঁলোকে বনাই দিয়ে ৰেষ্টুৰেণ্টবোৰত। এজনে আমাক এইটোকে বুজাই আছিলে যে এইটো কি ফিছ হয়, ইয়াত 600ৰ পৰা ষ্টাৰ্ট হয়, কিমান দামলৈকে আছে। এখেতে তেওঁ ৰেষ্টুৰেণ্টখনৰ বিষয়ে বুজাই আছিলে, আৰু তেওঁ ক'লে মোক অলপ ভিডিঅ'ত লৈ লওক, তো মই তেওঁৰো ভিডিঅ' কৰি ল'লোঁ। তেওঁৰ ভইচটো ইমান ক্লিয়াৰ নাহিলে, কাৰণ ছাইডৰ যোনখন ৰেষ্টুৰেণ্ট আছিল তাত ফুল ভলিউমত মিউজিক চলি আছিল আৰু পাৰ্টি চলি আছিল। ইয়াত কিছুমান ৰেষ্টুৰেণ্ট আৰু কেফেজ আছে য'ত ৰাতিৰ ভাইবছটো মজা, মানে ফুল পাৰ্টি, পূৰা মিউজিক প্ৰগ্ৰাম থাকে। যোনখিনি পাৰ্টি লগা হয় তেওঁলোকৰ কাৰণেতো মজা হয়। বাটাৰ লেমন গাৰ্লিক বুলি যোনখন ৰেষ্টুৰেণ্ট আছিলে, আমি তাতে ডিনাৰ কৰিবলৈ সোমালোঁ আৰু খানা অৰ্ডাৰ কৰিলোঁ। খাই লওঁ তেনেহ'লে, আপোনালোকক দেখাইছোঁ কি কি খাইছোঁ। খানা আমি অৰ্ডাৰ কৰিছিলোঁ ফিছ ফ্ৰাই, লেমন ৰাইচ, চিকেন কোৰ্মা আৰু নান। খানা টেষ্ট অলমষ্ট এভাৰেজ আছিল। আমি খাই বৈ উঠা মানে 11টা 11:30মান বাজিল, আৰু ৰাতি 11টা 11:30লৈকে তাত পাৰ্টি চলিয়ে আছিল।
তেতিয়ালৈকে আমিও ৰিটাৰ্ণ হ'লোঁ আৰু ৰাতি অটোতে বেক আহিলোঁ হোটেল ৰুমলৈ। এই ধুনীয়া ভিউটোৰ সৈতে বাৰ্কালা ডে 1ৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ডে 2ত আমি ক'ত গ'লোঁ, ক'ত ফুৰিলোঁ আৰু কি এক্টিভিটি কৰিলোঁ সেইখিনি আপোনালোকক দেখাম, আৰু বাৰ্কালাত কি ফুৰিবলগীয়া ঠাই আছে এতিয়া আৰু ডিটেইলছ দি দিম। নেক্সট ভিডিঅ'টো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি কিবা কোৱাৰি থাকে কমেণ্ট কৰি জনাব। থেংকছ ফৰ ৱাচিং।